এয়া আমাৰ জেং বিহু দলৰ ছিংগাৰ নমস্কাৰ বন্ধুসকল সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ তো ভিডিঅ' প্ৰায় বনোৱা হোৱা নাছিলে বিশেষ কিছুমান কাৰণত ভিডিঅ' বনোৱা হোৱা নাছিলে তো আজি ভিডিঅ'টো বনাইছোঁ আজি বিশেষ এটা কাৰণত মই ভিডিঅ' বনাইছোঁ বিশেষ কাৰণটো হৈছে কি আগতে যি বৰগছৰ তলত বিহু উৰুৱা যিটো পৰম্পৰা আছিলে সেই পৰম্পৰাটো আমাৰ সমূহ ৰাইজে আজি প্ৰায় দুবছৰৰ পৰা ধৰি সেই পৰম্পৰাটো অব্যাহত ৰাখিবৰ কাৰণে চেষ্টা কৰিছে তো তাৰ উপলক্ষে আজি আমি নদীৰ কাষলৈ সকলো ৰাইজ যাম গৈ পেলাই তাত বিহু উৰুৱা হ'ব তো তাত ভোজ ভাতৰ আয়োজন কৰা হৈছে সমূহ ৰাইজে মিলি পেলাই ধুনীয়াকৈ এমুঠি চবেই দেখা শুনাকৈ তাত খাব তো আজি এটা বহুত উখল মাখল পৰিৱেশ হৈ আছে আমাৰ গাঁৱত তো নদীৰ কাষতো এটা ধুনীয়া এটা উখল মাখল পৰিৱেশ হৈ আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো চাওক ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ইয়াৰ জৰিয়তে এটা সমন্বয় বা গাঁওখনৰ সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব লাগে তাৰ এটা বাৰ্তা দিবৰ কাৰণে সমূহ ৰাইজে চেষ্টা কৰিছে তো আপোনালোকক নদীৰ কাষত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে সেই পৰিৱেশখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাওক নদীৰ কাষলৈ যোৱাৰ আগতে সকলোৱে নামঘৰত আশীৰ্বাদ এটা লৈ নামঘৰৰ পৰা গাঁৱৰ মাজেদি বিহুভাগ লৈ যাব নদীৰ কাষলৈ তো বলক আৰম্ভ কৰোঁ আমি তো এনেদৰে বিহু মাৰি মাৰি আমি নামঘৰৰ পৰা ওলাইছোঁ তো গাঁৱৰ মাজেদি এতিয়া যাম নদী কিনাৰলৈ তো বলক নদী কিনাৰলৈ আমি গাঁৱৰ মাজেদি যাওঁ এতিয়া তো আৰু এটি নামঘৰ আছে সেই নামঘৰটো ইয়াতে পথ দি পেলানি তো এতিয়া আমি নদীৰ কাষলৈ যাম তো ইয়াতো এতিয়া পথটো আৰম্ভ কৰিছে আৰু তো আমি সকলোৱে আহি নদী কাষ পালোহি তো এয়া ভকতসকলে খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে তো সকলোৱে কোটা বতা লাগিছে বৰগছৰ তলত সকলো গৈছে বিহু উৰুৱাবলৈ তো বলক আমিও যাওঁ
ৰিয়েল নাচনি দেই কঁকাল ভাগি ভাগি ঘূৰি থাকা এই আমাৰ কণ মইনাকেইজনী ওলাই আহিছে সাজি কাচি তো এইফালে বিহু মাৰি আছে তো এইফালে খানা খাব হ'ল তো খানাও খাই আছে ৰাইজে তলপা দিবা দেই ওপৰপা নিদিবা ক'ব লাগে ভাল লাগিছে দেই ভাল লাগিছে হ'ব আহি আছে ভাত খোৱা মানুহ কিমান আছে এইফালে এইবিলাক বিহু মাৰিয়ে আছে এইফালে বনোৱা দেউৰী এইফালে বনাই আছে খানা তো এইফালে বনোৱা কাৰণত লাগি আছে এইফালে ৰাইজে খোৱা বোৱাত লাগি আছে